নমস্কাৰ মোৰ নাম সুলতানা বেগম মোৰ ঘৰ সাংমাজি পতাৰ ভেলেগুৰি আৰু মই জাকিৰ হুছেইনৰ ছোৱালী ফাৰ্ষ্ট অফ অল মোৰ 18 কমপ্লিট মোৰ 2025 জানুৱাৰী 10ত মোৰ 18 কমপ্লিট হৈছে আৰু এইটো মোৰ বাৰ্থ প্ৰুফ যে মোৰ 18 কমপ্লিট আৰু এইটো মোৰ আধাৰ কাৰ্ড মই এজন ল'ৰাৰ 2025 মই পলাই আহিছোঁ মই এজনৰ লগত থাকিম আৰু মই লাষ্ট ইয়াৰো আহিছোঁ যেতিয়া মোৰ বয়স হোৱা নাছিল বুলি মই আকৌ গুচি গৈছোঁ তেতিয়া মোৰ বয়স হোৱা নাছিল এইকাৰণে এতিয়া মোৰ 18 কমপ্লিট এইকাৰণে মই এইজন ল'ৰাৰ লগত আহিছোঁ বিকজ মোক ঘৰৰ পৰা প্ৰেছাৰাইজ কৰি আছে বেলেগৰ লগত বিয়া পাতি দিব বুলি সেইকাৰণে মই এইজন ল'ৰাৰ লগত আহিছোঁ মই এইটো ষ্টেপ উঠাবলৈ বাধ্য হৈছোঁ আৰু তেওঁৰ ঘৰত তেওঁৰ দেউতাকক তেওঁৰ দাদাক তেওঁৰ ভিনীয়েকক বহুত হেৰেষ্ট কৰা হৈ আছে মোৰ ফেমিলিৰ পৰা মেণ্টেলি টৰ্চাৰ হৈ আছোঁ এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ এতিয়া আৰু মোৰ বাৰ্থ প্ৰুফ আৰু মোৰ ঘৰৰ পৰা মানে মোৰ কিডনেপিং কেছ হিচাপত মোক দিয়া হৈছে মানে তেওঁ কিন্তু মই নিজৰ ইচ্ছাত আহিছোঁ তেওঁৰ লগত তেওঁ মোক জোৰ জবৰদস্তি কৰা নাই মই নিজৰ ইচ্ছাত ডেট 24 2025 ৰাতি আহিছোঁ মই তেওঁৰ লগত আৰু মই তেওঁৰ লগত থাকিম গতিকে মোক যাতে একো মেণ্টেলি টৰ্চাৰ আৰু নহয় এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ এইটো আপোনালোকে চাই দিব আৰু ইয়াত কোনো ইনভলভমেণ্ট নাই তেওঁৰ দেউতা তেওঁৰ দাদা তেওঁৰ ভিনীয়ে কোনো ইনভলভমেণ্ট নাই আৰু আমি ক'ত আছোঁ কেনেকৈ আছোঁ কোনেও নাজানে নিজৰ